নমস্কাৰ আজি আমি আপোনালোকৰ ওচৰত এটা সাকসেসফুল বা আনসাকসেসফুলৰ বিষয়ে এটা গল্প কম যেটো হল প্ৰতিজনে জীৱনত সফল হ'ব বিচাৰে কিন্তু সকলোৱে সফল নহয় কিনকৈ এটা মানুহে নিজৰ লক্ষ্যত উপনীত হয় আৰু আনজন কিয় পথৰ মাজত হেৰুৱাই যায় চাওক এইটো হল সফল আৰু অসফল মানুহৰ মাজত পাৰ্থক্য অসফল মানুহে কয় এই কামটো মোৰ পৰা নহব কিন্তু সফল মানুহে কয় মই চেষ্টা কৰিম মই শিকিম মই পুনৰ চেষ্টা কৰিম দুয়োটা একেটা পৰিস্থিতি আছে কিন্তু তেওঁলোকৰ চিন্তাধাৰা ভিন্ন হয় ধৰি লওক এজন দুখীয়া ল'ৰাই নিজৰ ঘৰৰ পৰা হাতত সপোন লৈ গৈছিল নাম আছিল ধীৰুভাই আম্বানী তেওঁ পেট্ৰল পাম্পত কাম কৰিছিল কিন্তু মনত আছিল এদিন মই নিজৰ সংস্থা স্থাপন কৰিম অন্য কোনোবাই ভাবিলে এইটো মোৰ কাৰণে অসাধ্য কিন্তু তেওঁ ভাবিছিল পসিবল এইটো হল পাৰ্থক্য অসফল মানুহে সময় অপব্যয় কৰে সফল মানুহে সময়ৰ মূল্য বুজে অসফল মানুহে অন্যক দোষ দিয়ে সফল মানুহে নিজৰ ভুল স্বীকাৰ কৰি আৰু উন্নতি কৰে যেতিয়া তুমি কষ্টত আহা হয় নকৰা তুমি যদি লক্ষ্যত থিয় দিয়া আছা তেন্তে সেই কষ্টই তোমাক সফলতাৰ পথ লৈ যায় ৰিমেম্বাৰ পেইন ইজ টেম্পৰাৰী বাট সাকসেস ইজ ফৰএভাৰ তুমি ক'ত আছা আজিৰ দিনটোত সেইটো গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ হ'ল তুমি আগবাঢ়িছে না নিজকে বিশ্বাস কৰা কামত ধৰি ৰখা এদিন তুমি নিশ্চয় ক'বা yes I made it be the persons who never gave up thank you watching this video subscribe like share